Hi and welcome to my channel. আশা কৰো সকলে ঘৰত ভালে কুশলে আছে। ভিডিওটো বেছি পলম নকৰি আজি আপোনালোকক লৈ যাব বিচাৰিছো ভীমাশংকৰলৈ। আৰু এনেকৈ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলো। মই আছো হিৰক দাদাৰ লগত, দেউতাৰ আগত আছে ঋষভ দাদা আৰু মোৰ ভাইটি অমিত। ভিডিওটো শেষলৈ চাই থাকিব স্কিপ নকৰাকৈ। সম্পূৰ্ণ জাৰ্নিটো আমি আপোনালোকক দেখাই যাম। আহক আমাৰ লগত ফুৰিবলৈ যাও ভীমাশংকৰলৈ। আৰু আমি হৈ আহিছো ৰাণী হৈ আহিছো। আৰু এয়া দেখিছে দীপৰ বিল কি ধুনীয়া অতি সুন্দৰ ঠাই। একচুয়ালি আমি ভীমাশংকৰত গৈছিলো 9 মে'ত, কিন্তু ভিডিওটো এডিট কৰা হোৱা নাছিল, তাৰ বাবে আজি দিলো। আৰু এনেকৈ আমি মন্দিৰৰ মূল দুৱাৰ আহি পালো। আৰু এনেকৈ আমি মূল মন্দিৰৰ ওপৰলৈ গৈ আছো। এয়া দেখিছে আপোনালোকে চাৰিওফালে কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ, গ্ৰীণ অনলি গ্ৰীণ। আচলতে এই জ্যোতিৰ্লিংগটোক কোৱা হয় ভীমাশংকৰ দ্বাদশ জ্যোতিৰ্লিংগ। এনেকৈ সকলোৱে পানী ঢালিলে তিনিবাৰকৈ। ময়ো ঢালিলোঁ, সকলোৱে ঢালিলে। এয়া দেখিছে মই ঢালি আছো। আশা কৰোঁ ভিডিওটো চাই সকলোৱে ভাল পাইছে। যদি ভাল পাইছে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। আৰু এয়া চাওক দেউতাই শেষত নাৱত হিৰক দাদা আৰু ঋষভ দাদাক উঠালে। দুয়োটাই ইমান বেছি ভয় খাইছে, কিন্তু দেউতাই ইহঁতক ভালদৰে নাৱত উঠালে। আৰু আজিলৈ ইমানেই। আৰু আপোনালোকৰ মাজত এনেকুৱা ধুনীয়া ভিডিঅ' লৈ আহিম। থেংক ইউ।